ছাত্ৰ সমাজৰ শৃংখলাবোধ দ্বিতীয় অংশ। শৃংখলাবোধ উন্নতিৰ কাৰণ। শৃংখলাবোধ ব্যক্তি, সমাজ, জাতি অথবা দেশৰ উন্নতিৰ কাৰণ। মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰতো মানুহৰ সুশৃংখল আৰু সুসংহত কৰ্মোদ্যম নিহিত থাকে। শৃংখলাবোধ অনুশীলনৰ সময়। জীৱনত উন্নতিৰ শিখৰত উঠিবলৈ নিয়মানুৱৰ্তিতা আৰু কৰ্তব্যপৰায়ণতাৰ শিক্ষাৰ উপযুক্ত সময় হ'ল ছাত্ৰকাল। কিন্তু অৰ্থহীন নিয়ম শৃংখলাৰ কবলত পৰি যাতে ছাত্ৰজীৱন অথলে নাযায় তাৰ প্ৰতিও ছাত্ৰ সমাজ সাৱধানে থকা উচিত। বৰ্তমান ছাত্ৰ উচ্ছৃংখলাৰ কাৰণ। বৰ্তমানে অব্যৱহাৰিক পুথিগত বিদ্যা আৰু পাঠ্যক্ৰমে ছাত্ৰ সম্প্ৰদায়ৰ জীৱনৰ সুগম পথ দেখুওৱাত ব্যৰ্থ হৈছে। তাৰোপৰি চৰকাৰে বৰ্জন কৰিব নোৱাৰা নিচাযুক্ত দ্ৰব্য, মোবাইল, ইণ্টাৰনেটৰ অপব্যৱহাৰে ছাত্ৰ-ছাত্ৰীসকলক উচ্ছৃংখলতাৰ শিক্ষাহে দিছে। শৃংখলা আৰু নিয়মানুৱৰ্তিতা বলেৰে জাপি দিব নোৱাৰি। কঠোৰ শাসনৰ জৰিয়তেও ইয়াৰ অনুশীলন অসম্ভৱ। জাতিৰ প্ৰতিজন নাগৰিকৰ স্বেচ্ছা অনুশীলনৰ জৰিয়তেহে ই সম্ভৱ হৈ উঠিব। সেয়ে শিশু অৱস্থাৰে পৰা তেনে অনুকূল পৰিৱেশ আৰু শিক্ষা ব্যৱস্থা গঢ়ি তোলা আৱশ্যক। সামৰণি। আমাৰ ছাত্ৰ সমাজে শৃংখলাবোধৰ মহান আদৰ্শৰে জীৱন গঢ়ি জীৱনৰ সাৰ্থকতা উপলব্ধি কৰি দেশ সমাজ গঢ়াৰ কামত প্ৰবৃত্ত হওক, তাতেই আছে পৰম সুখ, পৰম আনন্দ। সমাপ্ত।